বিবাহ মণ্ডপত হোমৰ জুই জ্বলি থকাৰ ভাগতেই ৰৈ গ'ল। মণ্ডপত হোমৰ জুই আৰু কইনা এৰি দৰা পালেগৈ থানা। হয়, আপোনালোকে ঠিকেই শুনিছে। মিৰ্জাৰ বৰপতিমা গাঁৱৰ মানে নিবাসী কালীপ্ৰসাদ বৰকটকীৰ পুত্ৰ কৃপা সিন্ধু বৰকটকীৰ লগত মোৰ মানে ছ'চিয়েল মেৰেজ হৈছিলে মোৰ। তাৰপাছত মই তেওঁলোকৰ ঘৰৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি, মানসিক আৰু শাৰীৰিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি মোৰ ঘৰলৈ যাব লগা পৰিস্থিতি মোক তেওঁলোকে উৎপন্ন কৰি দিলে। তেওঁলোকে মানে মোক এনেকুৱা মানে অশান্তি দিলে। তেওঁলোকে মোক ভাল পাই মানে মোৰ হাজবেণ্ডে মোক ভাল পাই বিয়া কৰাইছিলে। মোৰ ঘৰৰ কণ্ডিশ্যন চব জানে, মোক মানে চব জানে আৰু মোক ভাল পাই বিয়া পতা হয়। তাৰপিছতো তেওঁলোকে মোক মানে বিয়া হোৱা দুদিনৰ পিছৰ পৰা মানে মোক বহুত বেছি মানে অত্যাচাৰ আৰম্ভ কৰিলে। একেলগতে মই 17 চনত বিয়া হৈ 18 চনৰ মানে আগষ্ট মাহত তেনেকৈ ঘৰলৈ গুচি যাব লগা পৰিস্থিতি উৎপন্ন কৰিলে তেওঁলোকে। আচলতে দক্ষিণ কামৰূপৰ মিৰ্জা সমীপৰ বৰিহাটৰ কৃপা সিন্ধু বৰকটকী নামৰ এজন যুৱকে ধেমাজিৰ এগৰাকী যুৱতীৰ লগত বিবাহ পাশত আবদ্ধ হৈ 1 বছৰ পাছতেই বিবাহ বিচ্ছেদ হৈছিল। বিবাহ বিচ্ছেদ হৈছিল দুয়োগৰাকীৰ মাজত আৰু বিবাহ বিচ্ছেদৰ আইনী ক্ৰিয়া সম্পন্ন নহওঁতেই কৃপা সিন্ধুৱে দ্বিতীয় বিবাহ কৰিবলৈ ডাঙৰকৈ পেণ্ডেল তৰি বিবাহৰ আয়োজন কৰিছিল। তেনেতে প্ৰথমগৰাকী পত্নীয়ে গম পাই আইনৰ কাষ চাপিল আৰু তাৰ পাছতেই মণ্ডপত কইনাৰ সৈতে হোমৰ জুই জ্বলাৰ ভাগতেই এৰি দৰা থানাৰ আৰক্ষীৰ আলসী হ'ব লগা হ'ল। আৰু এনেকৈয়ে অসমত বিয়াৰ ট্ৰেণ্ডিঙৰ লানি ছিঙিবলৈ মন নকৰাই হ'ল। ব্যুৰ' ৰিপৰ্ট আছাম 24।